हेलो फ्रेंड्स मोर अन्य एटा ब्लगले आपनालोक सकलोके स्वागतम जनाइছো আৰু এই ভিডিওটো কালিৰে হয় কিন্তু মই এডিট কৰা নাছিলো আজি এডিট কৰি আপোনালোকৰ কাৰণে লৈ আহিছো আৰু আপোনালোকে ভাল পাব বুলি আশা ৰাখিলো আৰু ভিডিওটোত মই কালিৰ দিনটোত কিনো কৰিলো হেয়া অকমান দেখুৱাৰ চেষ্টা কৰিলো যেটো গুটেখিনিটো সময় দেখুৱাব নোৱাৰি গতিকে অলপমান সময় দেখুৱাৰ চেষ্টা কৰিলো আপোনালোকক আৰু কালি আজি বহুত বেছি গৰম পৰিছে আমাৰ এফালে আপোনালোকৰ ফালে গৰম পৰিছে নে কবচোন আৰু যেহেতু ইমান বেছি গৰম পৰিছে গতিকে ঘৰৰ ভিতৰতো সোমাই থাকিব নোৱাৰি আৰু আমাৰ এফালে পথাৰখনত কি হয় অকমানি বন এটা আছে যে এই বনটোত খুজকাঢ়ি ভাল লাগে হেতু কাৰণে আমি অলপমান খুজকাঢ়ি দিছো আৰু গুলু আৰু মই যেহেতু আহিছো দুইটাই আৰু গুলুৱে কি হৈছে আমাৰ ছাগলীজনী এডহতে দি থৈছো যে ছাগলীজনীক চাই পেলাই হি মোক চাবলে মাতি আছে মানে ছাগলীজনীৰ ওচৰলে ছাগলীজনীক ধৰিবলৈ যাব লাগে তাৰপিছত দুটাই খুজকাঢ়িল আৰু তাক যেহেতু অকমান তলত নমাই দিলে অকন উৎপাত কৰে হেতু কাৰণে আজিকালি মানে অকমান কোছতে লৈ আহিলো আৰু এতিয়া কি হৈছে মাৰ কিবা কাম এটা আছে হেতু কাৰণে মাৰ লগত অকমান ওলাই গলো আৰু মাৰ কামটো কৰালে আমি ৰখি অকমান গুধলি হৈ গল আৰু উভতৰালে ঘৰলে অহালে হেতু কাৰণে ভুক লাগি আছে আৰু যেহেতু এটো কাৰণে ওচৰতে কেফে এখন আছে আৰু সেই কেফেখনতে সোমালো আৰু কি খাম কি নেখাম কৰি পেলাই পেটিছ এটাকে খালো যেহেতু সন্ধিয়া হলে আৰু ইমানকে বেছি কিবা এটা খাবলৈ মন নাই যে হেতু কাৰণে পেটিছ এটা খালো আৰু পেটিছটো খাই পেলে বেছি দেৰি ৰখা নাই আৰু যেহেতু আমি গিটা আহোতে অলপমান দেৰিয়ে হৈ গৈছে গতিকে ভাত খোৱাটো আমি ভাবিলো কি আজি মেলা চাবলৈ যাওঁ আৰু মেলা চাবলৈ গৈ আৰু উভতি আহি বহুত দেৰি হ'ব আৰু আমি আহি পাওঁতে আপোনাৰ 7টা বাজি পাৰ হৈ গ'ল হেতু কাৰণে আমি মেলা চোৱাৰ কথা ডিসিশন ললো আৰু মেলা চাবলৈ গলো গুটেখিনিয়ে যেহেতু ওলাইছো আৰু গতিকে ভাতটো বাহিৰতে খাই আহিম বুলি ভাবিলো আৰু আপোনালোককো দেখাই আছো গতিকে আপোনালোকে চাই থাকিব দেই লাষ্টৰলৈকে আৰু আহি দেখিছে নহয় আমাৰ ওচৰতে যেহেতু মেলা হয় মানে আৰু বেছি দূৰ নগলো ওচৰতে মানে কি আমি বুকাখাটতে চালো হা আৰু এই আপোনালোকক দেখাইছো অলপমান ভিডিওবোৰ ক্যাপচাৰ কৰি ৰাখিছো যেহেতু সকলোখিনিটো ক্যাপচাৰ কৰি ৰাখিব নহয় অকমানকে ৰাখাৰ চেষ্টা কৰিছো আৰু মানে ভাল লগা যোনখিনি আৰু এয়া দেখিছে নহয় আৰু ইমান মানুহ নাই দেই এবাৰ জুবিনদাৰ হেৰিতে মানুহবোৰ নাই যোৱা আৰু ইমান ধৰক যিমান আগতে মানুহ হয় আৰু হিমান মানুহ হোৱা নাই অলপ মানুহ আছে আৰু বেছি মানুহ নাই অলপ মানুহ আছে আৰু দোকানবোৰ অকমান খালি হৈ আছে মানে এবাৰ মানুহ নাই ন তেওঁলোক অকমান থাকে আৰু মনটো মাৰা হৈ আছে সবৰে তাৰ পিছত এয়া দোকানবোৰত অকমান চালো কি বস্তু আছে আৰু তাৰ পিছত কালি এবাৰ জিকিলো ন এবাৰো ভাবিছো কি এবাৰ খেলি লওঁ আৰু হেতু কাৰণে আমি খেলিবলৈ আহিলো কিন্তু ভিডিওটো নকৰিলো নহয় খেলোতে কিন্তু এবাৰ জিকিয়ে গলো দেই এবাৰো জিকিলো মই কালিও জিকিলো আৰু আজিও জিকিলো ভাল লাগিছে এটো খেলটো খেলি আৰু মই 20 টকাত যেতিয়া আপুনি ধুনিয়াকে কিবা এটা বস্তু এটা পাই হেতু ভালো লাগে ন হাৰিলে কিন্তু বেয়া লাগে কিন্তু মই জিকিছো যে মোৰ হেতু কাৰণে ভাল লাগিছে আৰু তাৰপিছত জিকাৰ পাছত কি আছে হেতু চাই আছে মানে কোনটো নিলে ভাল হয় তাৰপিছতে এনেকে বট্টাজনো দেখাই আছে মানে এটো পায় এনেকে কয় মোৰ মন আসলে সৰু ফেনখন কিন্তু তেওঁ কৈছে যে এতিয়া সৰু ফেনখন দিয়া নহয় তে হেইখন বেচিবলৈ আনিছো বুলি ক'লে তাৰ হেতু কাৰণে কি এই বালটিনটোকে ললো দেই বালটিনটো ভাল লাগিছে আপোনালোকৰ ভাল লাগিছে নে ক'ব তাৰ পাছতে আৰু ইয়াৰ পৰা ওলাই দিলো ওলাই পেলাই দেখাইছো যে মই এটো আজিও জিকিলো বুলি দেখাইছো আৰু ভাল লাগে ন এনেকে কিবা এটা জিকিলে তাৰ পিছতে এয়া এবোৰ দোকানবোৰ আহিছে আৰু এবোৰ চাই আছো কি আছে আৰু এফালেটো আপোনাৰ আমাৰ চকুত পৰে এবোৰ বস্তু আৰু সাধাৰণতে ছোৱালীবোৰৰ বা আমাৰ মহিলা মানুহখিনিৰটো এবোৰ চকুত পৰে গতিকে আৰু হেয়াৰ এসেসৰিবোৰ যে ইমানেই ধুনিয়া আহিছে নহয় মোৰ মানে কোনটো লওঁ কোনটো নলওঁ লাগিছে তাৰ মাজতে কেটামান ললো আৰু ইয়াৰিংছবোৰ বহুত ধুনিয়া আহিছে কিন্তু ইয়াৰিংছ মোৰ মানে কি হয় মই ডাঙৰ ইয়াৰিংছ পিন্ধিব নোৱাৰো যে হেতু কাৰণে লোৱা নহয় আৰু তেও বুলি দুজোৰ মান ললো আৰু সৰু চাই আৰু দেখিছে ন প্ৰত্যেকখন দোকানতে মানে ইমানেই হেয়াৰ এসেসৰি আছে আৰু বহুত বেছি ধুনিয়া আছে মানে দেই আৰু সকলোতে অলপমান চেঞ্জ হয় মানে বস্তুবোৰ আৰু ইয়া দেখিছে নে সানাৰ দোকান এখন আছে আৰু হেখনত আহিলো কেটামান খাল আৰু এই দোকানখনৰ মোৰ এটো ভাল লাগিলে সব মানে হ্যান্ডমেড হয় আৰু ইমান সৰু ছোৱালী কেজনী নিজেই বনাই লৈ আহিছে হেতু কাৰণে ভাল লাগিলে আৰু মই ক্যাপচাৰ কৰি ৰাখি থলো মানে ইয়া তাৰ পিছতে অকমান মানে কি হয় প্ৰত্যেকখন দোকানতে সোমাই পেলাই অকমান চালে মোৰ ভাল লাগে আৰু হেতু কাৰণে অকমান চাই কৰি আহিছো আৰু এফালে সানা আছে আৰু যদি পূজা মানে হেৰি বুলি কওঁ
পূজা বুলি কওঁ তেন্তে জেলেপি নেদেখালে মোৰ ভাল নালাগিব গতিকে জেলেপি অকণ দেখালোঁ আৰু তাৰপাছত য'ত দোকানবোৰ থাকে তাৰ পৰা ওলাই দিলোঁ আৰু দেই মেলাৰ যোনখিনি দোকান থাকে তাৰ পৰা ওলাই দিলোঁ আৰু এয়া এতিয়া পাপৰি চাট এটা খাম বুলি ভাবিছোঁ আৰু সেইটো কাৰণে পাপৰি চাটটো খাই ল'লোঁ তাৰপিছত জালমুড়িও অকণমান খাই ল'লোঁ মানে এইবোৰ খাই ভাল লাগে ন এইবোৰ খাই লৈছোঁ আৰু যিমান পাৰোঁ আৰু পূজাৰ কেইদিন আৰু তাৰপিছত ফুচকা খালোঁ ফুচকা খাই মেলি আৰু এতিয়া আমি ভাবিছোঁ কি যেহেতু কিবা এটা ইমান মানে ভাত বা কিবা এটা খাই ল'লে ভাল হ'ব আৰু সেইটো কাৰণে আমি টেস্কো আহিলোঁ টেস্কো আহি পেলাই কিবা যিহেতু সিহঁতৰ কি হৈছে পূজা স্পেচিয়েল থালিবোৰ বা এনেকুৱা কিবা কিবি দিয়া আছে পূজা স্পেচিয়েল সেইবোৰ আমি ডিচিশ্যন কৰি লৈছোঁ যে কোনে কি কি খাম তাৰপিছত কিবা কিবি অৰ্ডাৰ দিয়া হ'ল আৰু আৰু অৰ্ডাৰ দি দিয়াৰ পাছত অলপমান দেৰি যে ৱেইট কৰিব লাগে সেই টাইমটো বহুত বেছি বেয়া লাগে আপোনালোকৰ বেয়া লাগে নে ক'ব দেই মোৰ কিন্তু সেই টাইমটো ৰখি মানে আমনি লাগে আৰু এয়া দেখিছে নহয় মই তাৰপিছত বাহিৰলৈ ওলাই আহিলোঁ তাৰপিছত অৰ্ডাৰ দিয়া বস্তুবোৰ আহিলে আৰু খালোঁ আৰু এই বাহিৰৰ পৰিৱেশটো চাওঁচোন বাহিৰৰ পৰিৱেশটো বহুত বেছি ধুনীয়া হয় হা এতিয়া খাই মেলিটো হৈয়ে গ'ল আমাৰ তাৰপিছতে এতিয়া আমি অকণমান খোজকাঢ়ি দিছোঁ আৰু যিহেতু যামেই আৰু ওচৰতে হয় ঘৰটো গতিকে অকণমান লাহে লাহে গৈ আছোঁ আৰু মানে আৰু দেখিছে নহয় আমাৰ গুলু ধুনীয়াকৈ এই জোলনাখনত বহি আছে আৰু তাৰপিছত মই তাৰ ওচৰত বহিলোঁ ময়ো অকণমান বহিলোঁ তাৰপিছত আৰু ঘৰলৈ গুচি আহিলোঁ আৰু যিহেতু আৰু ইমান দীঘলকৈ আৰু ভিডিঅ'ত দেখা নাই আৰু কি হৈছে আমাৰ গুলুৱে এটা কুকুৰৰ পোৱালি লৈ আহিছিলে দেই আৰু বেটীয়ে সেইটো দেখি পেলাই একদম মানে দুইটা একদম মানে চিঞৰ বাখৰ হৈছে আৰু এতিয়াৰ ভিডিঅ'টোৰ